হে দোস্ত কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে চ' দোস্ত আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে এইটো ভিডিঅ'টো কাৰ ওপৰত হ'ব গৈছে তেওঁ মই কৈ দিছোঁ কাৰ ওপৰত হ'ব গৈছে অহা যোনটো জানুৱাৰী মাহৰ 2 আৰু 3 তাৰিখে আমাৰ যোনখন স্কুল মানে মই যোনখন স্কুলত পঢ়োঁ সেই স্কুলত হ'বলৈ গৈছে প্ৰতিষ্ঠা দিৱস চ' ব'লক তেনেহ'লে দেখাম কি বনাইছে কি নাই বনোৱা প্ৰতিষ্ঠা দিৱসৰ বাবে আৰু কোন গায়ক আহিব চ' ব'লক এই ভিডিঅ'টো দোস্ত সোনকালে মই বৰ্তমান আমাৰ যোনখন ফিল্ড আছে ফিল্ডখনত আছোঁ আৰু এইফালে চাওক মানুহবোৰ কামত লাগি আছে আৰু এই পেণ্ডেলডাল আৰু এয়া চাওক কিমান মানুহ কামত লাগি আছে আৰু লগৰকেইটা মোৰ ওচৰতে বহি আছে মানে তেওঁ এফালৰ পৰা দেখাই দিছোঁ আৰু আমাৰ স্কুলটো চাওক দোস্ত সেইটো আমাৰ স্কুলটো মানে ফ্ৰণ্ট চাইডৰ পৰা নহয় পিছ চাইডৰ পৰা আমাৰ এই স্কুলটো দোস্ত বাকী যি কি নহওক মোৰ চুলি কাটটো কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে চ' ব'লক তো দোস্ত সেইফালে চাওক এইখন পোষ্টাৰ য'ত আহিব কৃষ্ণমণি নাথ ৰাজশ্ৰী কলিতা সঞ্জীৱ বৰা আৰু বিভিন্ন ধৰণৰ গায়ক আৰু 2টা গায়ক আহিব মই ভালদৰে নাম দুটা নাজানো আৰু নাম দুটা ইয়াত বাৰু দেখা নাই ভালদৰে আৰু চ' ব'লক আপোনালোকে ভালদৰে পঢ়ি ল'ব কেতিয়া হ'ব এইখন ফটোখন এইখন চ' ব'লক সেই দোস্ত আৰু আমাৰ এই যোনখন স্কুলৰ যোনটো আপোনালোকে দেখুৱালোঁ য'ত হ'ব মানে য'ত অনুষ্ঠানটো হ'ব আমাৰ বিদ্যালয়খন মানে নিউজ পেপাৰত আমাৰ বিদ্যালয়খনৰ বিষয় দিছে আমাৰ জিলাখনৰ বিষয় দিছে চ' ব'লক দেখাওঁ চ' ব'লক আপোনালোকে ভালদৰে চাব ব'লক প্ৰথম যোনটো হেডলাইন তাত লিখিছে মৰিগাঁও লেলাইবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ আয়োজন এনেদৰে কিবা সৰু আখৰে এইখিনি লিখা আছে ভালে বুজি নাপাওঁ চ' দিয়াৰ আপোনালোকে নিজে পঢ়ি ল'ব বাৰু দোস্ত ভিডিঅ'টোৰ শেষত আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ দোস্ত আৰু এই যোনটো গানটো শুনি আছে এইটো গানটো আমাৰ মানে স্কুলৰে হয় স্কুলৰ মানে নমিতা মেমে লিখিছে আৰু যোনটো আমাৰ ছাৰৰ পুতেক যোনটো এই কাষত বক্সৰ ওচৰৰ এইমাত্ৰ অহাটো এই দাদাটোৱে গাইছে আৰু দাদাই গাইছে আৰু মুনমি মেমেও গাইছে চ' গানটো কেনে লাগিল বাৰু গানটো আহি আছে ইউটিউবলৈ চ' ব'লক তেনেহ'লে আজিলৈ বাই তো দেয়াৰ লগ পাম এটা ভিডিঅ'